গাইজ আজিকালি সমাজ পানীৰ সাগৰত নামিবলৈ সাঁতুৰিবলৈ জানিব লাগে। প্ৰেম সাগৰত নামিবলৈ টকা পইচা বেংক বেলেঞ্চ ভাল এটা বেকগ্ৰাউণ্ড লাগে। এতিয়া মই যিটো কথা ক'বলৈ গৈ আছোঁ বা মই যিটো কথা ক'ম এইটো আপোনাৰ ক্ষেত্ৰতে নহয়, আপুনি বেয়া পাব নালাগে। এইটো মোৰ ক্ষেত্ৰতো লাগু হ'ব আৰু মই এইটো লাগু কৰোঁ নিজৰ ক্ষেত্ৰত। মই নিজে ফ'ল' কৰোঁ এইটো। যদি আপুনি কাৰোবাক মনে মনে প্ৰেম কৰি আছে বাট প্ৰপ'জ কৰা নাই, তেতিয়াহ'লে প্ৰপ'জ কৰাৰ আগত এবাৰ নিজৰ অকাতটো চাই ল'ব, নহ'লে আনে দেখাই দিব। নিশ্চয় আপুনি বুজিছে নহয়? মই বিচাৰোঁ আপোনাৰ অকাতটো যাতে আনে দেখাবলৈ সুবিধা নাপায়। তো সেইকাৰণে প্লিজ নিজে চাই ল'ব, তাৰপিছত কাৰোবাক প্ৰপ'জ কৰিব। ধৰি লওক আপুনি এজনী বৰ ধুনীয়া ছোৱালী ভাল পায়, মনে মনে ভাল পাই আছে আৰু আপুনি প্ৰপ'জ কৰিব বিচাৰিছে বাট এতিয়াও কৰা নাই। বহুত দিনৰ চা চিনাকি কথা বতৰা হৈ আছে। মানিছোঁ আপুনি প্ৰপ'জ দিলে আৰু ছোৱালীজনীয়ে একচেপ্টো কৰিলে, বাট প্ৰব্লেম ইজ ডেট আপোনাতকৈ আপোনাৰ ছোৱালীজনীয়ে অকাত আৰু এটিটিউড হাই লেভেলৰ। মানিছোঁ আপোনাক য়েছ দি দিলে, অ'কে কৰি দিলে আৰু আপুনি সেইজনী ছোৱালী ৰিলেশ্যনশ্বিপত আহি গ'ল। বাট কথাটো হ'ল কি, কেইদিন টিকিব? সেইটো সম্পৰ্ক সিমান দিনলৈকেহে টিকিব যিমান দিনলৈকে তোমাতকৈ এটা বেটাৰ অপৰচুনিটি নাপায়। বা এনেকৈ কৈ দিওঁ, আপোনাতকৈ ভাল ল'ৰা এটা নোপোৱালৈকে আপোনাৰ লগত এই সম্পৰ্কটো টিকিব। তাৰপিছত ইতিহাস। আৰু যেতিয়াই আপোনাতকৈ এটা দেখিবলৈ আৰু টকা পইচা থকা ভাল ল'ৰা পাব, তেতিয়াই ছোৱালীজনী ভৰি হ'ব আৰু আপোনাৰ বুকু হ'ব। যিটো লাট মাৰিব, আপুনি পৰিব মদৰ দোকানত, ছোৱালীজনী গৈ পৰিব বেলেগ ভাল মানুহটোৰ হৃদয়ত। বাকীটো আপুনি বহুত ভালকৈ জানে। আজি ফেচবুকত কাৰোবাৰ এটাক দেখিছিলোঁ, নামটো জানো বাট নকওঁ। কোনে কেনেকৈ ঢকা দিলে সেইটো মই নাজানো, ৰিয়েলত দিছেনে নাই মই সেইটোও নাজানো। বাট ভিডিঅ'ত চাবলৈ পালোঁ হিয়ালি জীয়ালৈকে বৰ কান্দন, মানে প্ৰেম কাহিনীটো কৈ যে ঢকা দিছে এনেকৈ তেনেকৈ, মই কষ্টত আছোঁ, তই মনৰ ফালৰ পৰা ভাল পোৱা নাই, যিটোৱে ভাল পাইছে সেইটোৱে বুজিছে বুলি কৈ হিয়ালি জীয়ালিকৈ কান্দন। কমেণ্টবিলাক পঢ়িলোঁ, চাই কিছু ভাল লাগিল। কোনোবাই কৈছে য়েছ ব্ৰ ৰাইট, এনেকুৱাই হয় তেনেকুৱাই হয় কৈছে। ময়ো এটা কমেণ্ট দিম বুলি ভাবিছিলোঁ বাট নিদিছোঁ। মই বোলো এইটো কমেণ্ট দি টাইমটো ৱেষ্ট কৰাটো বেকাৰ হ'ব। বেলেগে সান্তনা দিছে যেনেকৈ দিব লাগে, কান্দিব নালাগে, অকণমান ষ্ট্ৰং হোৱা, আৰু সেইটো নেক্সট লেভেল কথা। কাঁইটৰ মাজত হাত ভৰাই দিলে আপোনাৰ হাতটো পিন্ধিবলৈ আছে, তো সেইকাৰণে অকণমান সাৱধান। ৰিলেশ্যনশ্বিপৰ প্ৰপ'জেল লৈ কাৰ ওচৰত গৈছা সেইটো আজিকালিৰ দিনত জানি ল'বা। আগতে মতলব নাই, ইয়াৰ পৰা 10 বছৰ 15 বছৰ আগত নৰ্মেল আছিলে। মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱা যদি ঠিক আছে, বিয়াৰ পৰা হৈ সংসাৰ হয়, ইজ নৰ্মেল, বহুত আচান আছিলে। বাট আজিকালি আচান নহয় ন। বাকীটো নিজে নিজে চাই ল'ব আৰু দেই। আপোনাৰ জীৱন, আপোনাৰ কথা, আপুনি নিজে ইনকাম কৰি, নিজে মেহনত কৰি, নিজে খোৱা বোৱা কৰিছে, নিজৰ লাইফ নিজৰ কথা, বাকীটো আপুনি চাব। জাষ্ট মই এইটো বিচাৰোঁ, মিছামিছি নিজৰ খাই বৈ বেলেগৰ পৰা ফ্ৰীতে কষ্ট পোৱাটো মই নিবিচাৰোঁ। মই নাজানো এইটো ভিডিঅ' কেইজনে চায়, বাট যেইকেইজনে চায় মই বিচাৰোঁ কেনিবা পঠাই দিব, লগৰবিলাকে চাওক, ল'ৰাবোৰ অলপ সাৱধান হওক, পাৰিলে টকা পইচাত মাথা মাৰক। বেলেগৰ ওচৰত গৈ প্ৰপ'জেল লৈ গৈ নিজৰ টকা পইচা নষ্ট কৰি, নিজৰ খোৱা বোৱা কৰি আনৰ পৰা কষ্ট পোৱাতকৈ অকণমান সলনি হৈ পেলাই আহি বেলেগ ৰাস্তাত গুচি গ'লে ঠিক আছে নেকি মই ভাবোঁ। টকা পইচা ফিল্ডত হওক বা বেলেগ কিবা এটা কৰা হওক। বাকী যি কি নহওক, ভালে থাকক, সুস্থ থাকক, নিজক সাৱধানে ৰাখক। দেশ কালৰ গতি বৰ বেয়া চলিছে। আজিলৈ এৰিছোঁ, বাই বুলি ক'লোঁ।